নমস্কাৰ আসাম নিউজ এনি টাইমৰ প্ৰত্যেকগৰাকী দৰ্শকলৈ স্বাগতম জনাইছোঁ আপোনালোকে চাই আছে আসাম নিউজ এনি টাইম যি সময়ত চৰকাৰী বিদ্যালয়সমূহত শিক্ষাৰ মানদণ্ড নিম্নগামী হৈ উত্তীৰ্ণৰ হাৰৰ ক্ষেত্ৰত ডাঙৰ শূন্য আহৰণ কৰিবলৈ সক্ষম হৈছে ঠিক তেনে সময়তে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে বিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহ পৰিদৰ্শন কৰাটো চমক সৃষ্টিৰ বাদে আন একো নহয় তাকেই প্ৰমাণ কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উত্তীৰ্ণৰ হাৰৰ নিম্নগামী হোৱা অৱস্থায় শিক্ষামন্ত্ৰীজনাই চৰকাৰী বিদ্যালয়ৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিলেও সকলো বৰ্তমান অসাৰ প্ৰতিপন্ন হোৱা দেখা গৈছে 140খন আমাৰ চৰকাৰী বিদ্যালয় আৰু 149খন 149 প্ৰাইভেট স্কুলৰ ফলাফল শূন্য আহিছে 12% বিদ্যালয় য'ত 10%তকৈ কম ফলাফল তো আমি এইটো তদন্ত এটা কৰিছোঁ তেওঁলোককো কাৰণ দৰ্শকৰ জাননী দিয়া হৈছে কাৰণ দৰ্শকৰ জাননীৰ উত্তৰখিনি পোৱাৰ পাছত আৰু আমিও নিজাববীয়াকৈ কৰা অনুসন্ধানৰ ফলাফল দিয়াহে তাৰ ওপৰত নিৰ্ভৰ কৰি আমি ব্যৱস্থা গ্ৰহণ কৰিম এইটোতো হয়ে আজিকালি যাৰে দুপইচা খৰচ কৰিব পৰা ক্ষমতা হৈছে নিয়মীয়া উপাৰ্জন যাৰে হৈছে তেওঁলোকেই ল'ৰা ছোৱালীক ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠানলৈ পঠায় কিন্তু ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠান হ'লেই যে ফলাফল ভাল হ'ব সেইটো নহয় বহু গাঁৱত থকা আজিকালি যিবিলাক কাঠফুলাৰ নিচিনা গজি উঠা ইংৰাজী মাধ্যমৰ বিদ্যালয়তো ফলাফল শূন্য হৈছে এতিয়া মাধ্যমটোৰ গাত কোনো দোষ নাই আমাৰ অন্য কিছুমান কাৰণ আছে আমাৰ দৃষ্টিভংগী কিছু পৰিৱৰ্তন হ'ব লাগিব তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰি আছোঁ বিশ্বনাথৰ বিহালীত অৱস্থিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ত প্ৰথম পৰ্যায়ত বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰিছিল কিন্তু এই বছৰৰ পৰা শিক্ষাৰ্থীৰ নামভৰ্তিকৰণ কম হোৱাৰ কথা শিক্ষামন্ত্ৰীগৰাকীয়ে নিজ মুখে স্বীকাৰ কৰা পৰিলক্ষিত হয় এই দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়খন পৰিদৰ্শন কৰিলোঁ এই মহাবিদ্যালয়খনে আৰম্ভণি সময়তে যেনেধৰণে ছাত্ৰ ছাত্ৰীক আকৰ্ষিত কৰিছিল বহুত সংখ্যক ছাত্ৰ ছাত্ৰী আহিছিল অতি সম্প্ৰতি ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমিছে কিয় কমিছে এইখিনি অলপ অনুসন্ধান কৰিছোঁ আৰু আজি মই কলেজ কৰ্তৃপক্ষক আহ্বান জনাইছোঁ মানে তেওঁলোকে খুব কম সময়ৰ ভিতৰত অভিভাৱকসকলৰ এখন সভা অনুষ্ঠিত কৰিব আৰু ছাত্ৰ ছাত্ৰীসকলৰো এখন সভা অনুষ্ঠিত কৰিব দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে চৰকাৰে বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ আৰম্ভ কৰি দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে কিদৰে দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ নামত ধন সংগ্ৰহ কৰিবলৈ সাহস কৰিলে বৰ্তমান এনেবোৰ মহাবিদ্যালয়ৰ ক্ষেত্ৰত শিক্ষামন্ত্ৰীজনাই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে লক্ষণীয় হ'ব বিশ্বনাথৰ পৰা মনোজ বৰা আসাম নিউজ এনি টাইম